নমস্কাৰ সকলোকে স্বাগতম জনাইছো জানো আহক ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লে তোমালোকে গম পালা যোৱাকালি তোমালোকৰ ৰেংক জেনেৰেশ্যন হৈ গ'ল তোমালোকৰ ৰেংকসমূহ তোমালোকে গম পাই গ'লা তোমালোকৰ কিমান ৰেংক পাইছা আৰু এই বছৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা বেছি সেই কাৰণে তোমালোকৰ ৰেংকসমূহ অলপ বেছি হ'ব পাৰে কিছুমানৰ 500 হ'ব পাৰে কিছুমানৰ 1000 কিছুমানৰ 5000 কিছুমানৰ 10000 কিছুমানৰ 10000 ওপৰতো হ'ব পাৰে তেওঁলোকেও চিন্তা নকৰিবা তোমালোকে তোমালোকৰ এই ৰেংকসমূহ মানে তোমালোকে যেতিয়া অনলাইন এপ্লাই কৰিছিলা সেই ডকুমেণ্টখিনিৰ ওপৰত ভিত্তি কৰি তোমালোকৰ এই ৰেংকসমূহ দিয়া হয় আৰু এবাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা বেছি সেই কাৰণে তোমালোকৰ ৰেংকসমূহ অকমান অলপ বেছি হ'ব পাৰে যোৱা বছৰতকৈ আৰু তোমালোকে চিন্তা নকৰিবা তোমালোকৰ নামটো যদি ফাৰ্স্ট কাউন্সেলিংত নাহে তোমালোকৰ সেকেন্ড কাউন্সেলিংত আহি যাব সেকেন্ড কাউন্সেলিংত নাহিলে থাৰ্ড কাউন্সেলিংত আহিব এই ধৰণে তোমালোকৰ নামসমূহ আহি যাব তোমালোকে চিন্তা নকৰিবা আৰু যিসকলে ৰেংকসমূহ চাব পৰা নাই মই যোৱাকালি যোনটো ভিডিঅ' দিছিলোঁ হেয়াত গৈ ভিডিঅ'টো চাই পিনে তোমালোকৰ ৰেংকসমূহ তোমালোকে চাই ল'ব পাৰিবা তোমালোকে এতিয়া সকলোৱে ৰেংকসমূহ গম পাই গ'লা এতিয়া ৰেংকসমূহ গম পোৱাৰ পাছত কি কৰিবা তোমালোকৰ যোনখন আইটিআই শিডিউল দিয়া আছে সেই শিডিউলখনত দিয়া আছে যে 23 আগষ্টৰ পৰা 26 আগষ্টৰ ভিতৰত তোমালোকৰ ফাৰ্স্ট কাউন্সেলিং ষ্টাৰ্ট হ'ব আৰু ফাৰ্স্ট কাউন্সেলিংৰ ৰিজাল্ট দিব 28 আগষ্টত তোমালোকৰ ফাৰ্স্ট কাউন্সেলিংৰ ৰিজাল্ট দিব তোমালোকে ক'ত সিটসমূহ পাইছা বা তোমালোকৰ ৰেংকসমূহ ওপৰত ভিত্তি কৰি তোমালোকে সিটসমূহ পাইছা নে নাই পোৱা এই ধৰণে দিয়া হ'ব আৰু ফাৰ্স্ট কাউন্সেলিংত যদি তোমাৰ নামটো নাহে তেন্তে সেকেন্ড কাউন্সেলিংৰ নামটো আহিব সেকেন্ড কাউন্সেলিংৰ নামটো নাহিলে তোমালোকৰ থাৰ্ড কাউন্সেলিংত আহিব তোমালোকে চিন্তা নকৰিবা যে মোৰ 10000 বা 15000 ৰেংক মই সিট নাপাম নেকি তোমালোকে সিটসমূহ পাবা তোমালোকে ওয়েট কৰা তোমালোকৰ কাউন্সেলিংবোৰ বহুত কিটা কাউন্সেলিং দিয়া আছে তোমালোকৰ সেকেন্ড কাউন্সেলিংত নাপালে থাৰ্ড কাউন্সেলিংত আহিব এই ধৰণে তোমালোকৰ কাউন্সেলিংবোৰ দিয়া আছে তোমালোকে চিন্তা নকৰিবা যে মোৰ 10000 হলো তোমালোকৰ নামসমূহ আহিব মই কৈছো তোমালোকৰ নামসমূহ আহিব তোমালোকক ওয়েট কৰা থাৰ্ড কাউন্সেলিংত নাহিলে ফোৰ্থ কাউন্সেলিংতো আহিব পাৰে তোমালোকে ওয়েট কৰা তোমালোকৰ নামসমূহ আহিব আৰু এটা কথা জানি থোৱা যেতিয়া অনলাইন এপ্লাই কৰিছিলা অনলাইন এপ্লাই কৰাৰ পিছত তোমালোকৰ গভৰ্ণমেণ্ট আইটিআইত গৈ ডকুমেণ্টসমূহ ভেৰিফিকেশ্যন কৰিব লাগিব কৈছিল আৰু ভেৰিফিকেশ্যন কৰিলেহে তোমালোকৰ ৰেংকসমূহ আহিব মানে তোমালোকৰ ফাৰ্স্ট কাউন্সেলিংত নাম আহিব সেকেন্ড কাউন্সেলিংত নাম আহিব যদি ভেৰিফিকেশ্যন কৰিবলৈ যোৱা নাছিলা তেতিয়া তেওঁলোকৰ কিন্তু নাম নাহে তেওঁলোকে গভৰ্ণমেণ্ট আইটিআইত এডমিশ্যন ল'ব নোৱাৰিব সেই কথাটো জানি থোৱা তোমালোকে ভেৰিফিকেশ্যন কৰিব গ'লেহে তোমালোকৰ নাম আহিব অনলাইন এপ্লাই কৰি থলেও তোমালোকৰ নহ'ব মানে ভেৰিফিকেশ্যন কৰিব গ'লেহে তোমালোকৰ নামসমূহ আহিব আজি ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল লাগিলে সকলোৱে লাইক এটা কৰি দিয়া আৰু তোমালোকৰ ফাৰ্স্ট কাউন্সেলিংৰ ৰিজাল্টসমূহ আহিবলৈ দিয়া মানে সিটসমূহ তোমালোকে পাইছা নে নাই পোৱা হেসমূহ আহিবলৈ দিয়া তাৰ পিছত তোমালোকৰ ফাৰ্স্ট কাউন্সেলিংত যদি তোমালোকৰ নামসমূহ আহিছে তোমালোকে টেট সিলেকশ্যন কিদৰে কৰিবা এই সকলোবোৰ তোমালোকক ষ্টেপ বাই ষ্টেপ বুজাই দিম এই চেনেলটোৰ দ্বাৰা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তেতিয়া তোমালোকে সকলোৱে ভালদৰে গম পাই যাবা আৰু তোমালোকৰ যিসকলৰ ফাৰ্স্ট কাউন্সেলিংৰ নাম যদি অহা নাই তেওঁলোকৰ সেকেন্ড কাউন্সেলিংৰ নামসমূহ কিদৰে আহিব চাবা এই সকলোবোৰ তোমালোকক বুজাই দিম তোমালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তোমালোকক সকলোবোৰ A to Z তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম আৰু তোমালোকৰ ৰেংকসমূহ কিমান আহিছে কমেন্ট কৰি জনাবাচোন